ভাৰতবৰ্ষতে NISৰ যিখিনি কেণ্ডিডেট আছে কেণ্ডিডেটখিনিক যথেষ্ট মানে হতাশাত পেলাইছে, যথেষ্ট ডিপ্ৰেছ হৈছে। DW যিটো সিদ্ধান্ত এই সিদ্ধান্তটো যথেষ্ট আমাৰ কাৰণে ক্ষতিকৰ হৈছে আৰু আমাৰ ভৱিষ্যত জীৱন অন্ধকাৰ হোৱাৰ এটা একদম মানে উপক্ৰম হৈছে। যিটো আমাৰ NISৰ DLED কোৰ্চ, এই DLED কোৰ্চটো আচলতে 2 বছৰীয়া কোৰ্চ আছিল। ইয়াত NCT ৰিকগনাইজ আৰু MHRD ৰিকগনাইজেশ্যন ইয়াত আছে। আৰু এই কোৰ্চটো প্ৰথমতে আমি 2 বছৰীয়া বুলি আমি এডমিশ্যন লৈছোঁ। চৰকাৰেও মানে ইয়াত এডভাৰটাইজ কৰিছে 2 বছৰীয়া কোৰ্চ, কিন্তু আমি ইয়াত যে 18 মাহ ইয়াত কোৰ্চত লিখা আছে আমি কোনেও নাজানো, কোনো কেণ্ডিডেটৰে জ্ঞাত নহয় এইটো যে 18 মাহ বুলি আছে। কিন্তু এতিয়া আমি সুপ্ৰিম কোৰ্টৰ যিটো ডিচেম্বৰ 28 তাৰিখে যিটো জাজমেণ্ট ওলাইছে, সেই জাজমেণ্টটোত আমি 18 মাহটো তেতিয়া গম পাইছোঁ যে আমি তেতিয়ালৈকে কোনো নাজানে এইটো যে 18 মাহ কোৰ্চ। গতিকে এই সিদ্ধান্ত ওলোৱাৰ পিছত জাজমেণ্টটো ওলোৱাৰ পিছত জাজমেণ্টটোত এটা কথা আছে 41 নম্বৰ পইণ্টটোত যে সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট তাতে গোটেই NCT গোটেই বিষয়টোতে দি দিছে। সম্পূৰ্ণ ক্ষমতা NCT আছে। NCTয়ে যিকোনো ৰিক্ৰুটমেণ্টৰ কাৰণে তেওঁলোকে মিনিমাম কোৱালিফিকেশ্যন চেষ্টা কৰিব পাৰে। তেওঁলোকে এটা সদস্য সংস্থা হিচাপে তেওঁলোকৰ দায়িত্ব দিয়া হৈছে। গতিকে এতিয়ালৈকে NCTৰ পৰা কিন্তু কোনো ধৰণৰ নটিচ অহা নাই, তেওঁলোকে নটিচ অহা নাই। কিন্তু তথাপি কিছুমান ধৰি লওক বিহাৰ চৰকাৰে এই বিষয়টো যিখিনি ৰিক্ৰুটমেণ্টত মানে চিলেক্ট হৈছে তেওঁলোকক সেইখিনিতে এপ্লাই কৰিব দিছে। তেওঁলোকক NISৰ পৰা যিখিনি মানে কেণ্ডিডেট আছে সেইখিনি এপ্লাই কৰিব দিছে। কিন্তু অসমত মানে যথেষ্ট আজিৰ পৰা মানে পৰ্টেলটো খুলি আছে মানে বিজ্ঞাপনত, কিন্তু আজি হঠাতে DW যিটো সিদ্ধান্ত দিলে, যিটো মানে যিখন নটিচ আহিছে নিউজ সম্পৰ্কে, ইয়াত সম্পূৰ্ণ আমাৰ এগেইনষ্টত মানে নটিচখন দিছে আৰু এই সিদ্ধান্তটো আমাক যথেষ্ট হতাশাত মানে পেলাইছে। এতিয়া আচলতে ক'ব গ'লে আমাৰ যিটো কোৰ্চ, এই কোৰ্চটো আচলতে 18 মাহৰ কোৰ্চ নহয়, এই কোৰ্চটো মানে 2 বছৰীয়া কোৰ্চ। আৰু ইয়াত লিখা আছে, ইয়াত চাৰ্টিফিকেট আমাৰ মানে ছেশ্যন লিখা আছে 2 ইয়াৰ্ছ লিখা আছে, 15 পৰা 19 ছেশ্যন ইয়াত লিখা আছে। গতিকে ইয়াত ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশ্বিটবিলাক ছেপাৰেটলি ইয়াত মানে আপলোড কৰা আছে। ইয়াত মানে ছেকেণ্ড ইয়াৰৰ মাৰ্কশ্বিটবিলাক ছেপাৰেটলি দিয়া আছে। গতিকে 2টা বছৰৰ মাৰ্কশ্বিট ছেপাৰেটলি দিয়াৰ পিছত এইখন কেনেকৈ 18 মাহৰ কোৰ্চ হ'ব পাৰে? গতিকে ইয়াত নিশ্চয় মানে চৰকাৰে যিখিনি কৰিছে এইখিনি আমাৰ যথেষ্ট বেয়া লাগিছে, আমাৰ লগত অন্যায় কৰা যেন লাগিল। এতিয়া যিহেতু এই কোৰ্চটো কৰি পেলাই অলৰেডি অসমতে 3টা বেটছে নিযুক্তি পালে, গতিকে এইটো চতুৰ্থ বেটছটোৰ কাৰণে এই 2023 চনৰ যিটো এডভাৰটাইজ মানে ওলাল 24 মানে এপ্লাই কৰিব দিছে, এই বেটছটোৰ কাৰণে আমি কেনেকৈ ইলিজিবল হ'লো, আমি কেনেকৈ অযোগ্য হ'লো। গতিকে এইটো আমাৰ কাৰণে যথেষ্ট বেয়া লগা কথা। এই ক্ষেত্ৰত মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰক মই অনুৰোধ জনাইছোঁ যাতে আমি অন্ততঃ এই বিজ্ঞাপনত আবেদন কৰাৰ কাৰণে যাতে সুযোগ দিয়ে আৰু যেতিয়ালৈকে NCTৰ পৰা কোনো ধৰণৰ গাইডলাইন নাহে তেতিয়ালৈকে অন্ততঃ এই বিষয়টো আমাৰ চৰকাৰৰ হাতত ৰাখি থওক, কিছু যাতে সিদ্ধান্ত দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, যিহেতু চৰকাৰৰ ফালৰ পৰা বস্তু 18 মহীয়া বুলি বিবেচনা কৰিছে, ইয়াত আমি অনুৰোধ জনাম যে যদি 18 মহীয়া কোৰ্চ হয় ইয়াত যাতে এটা 6 মাহৰ এটা ব্ৰিজ কোৰ্চ কৰি পেলাই আমাক 2 বছৰীয়া কোৰ্চৰ সমপৰ্যায়ৰ কৰি দিলে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু গতিকে এই ক্ষেত্ৰত আমি গোটেই NIS প্ৰাৰ্থী যিখিনি বঞ্চিত প্ৰাৰ্থীয়ে চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ যাতে আমাক নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰি নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰাৰ সুযোগ দিয়ে, তাৰ কাৰণে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। অন্যথা নহ'লে আমাৰ যিখিনি কেণ্ডিডেট আছে, যিখিনি প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলৰ ইতিমধ্যে বয়সকলৰ সময় হৈছে, তেওঁলোকৰ যিটো আমাৰ এডভাৰটাইজ আহিব তাত নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ সুযোগ নাপাব। আৰু লগতে তেওঁলোকে DLED কৰাৰো কোনো ধৰণৰ সময় নাই, পইচা পাতি নাই, খৰচ পাতি তেওঁলোকৰ যোগ্য নহয়। গতিকে এই ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী মহোদয়ে এটা সঠিক সিদ্ধান্ত ল'ব বুলি আমি আশা ৰাখিছোঁ। আমাৰ নিউজ DLED কৰা প্ৰাৰ্থীখিনি বৰ্তমান সময়ত যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটোত আবেদন কৰাৰ পৰা বিৰত ৰাখিছে। এইটো অসম চৰকাৰৰ শিক্ষা বিভাগৰ এইটো এটা হঠকাৰী সিদ্ধান্ত। গতিকে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমাৰ নিউজ DLED সম্পূৰ্ণ কৰা প্ৰাৰ্থীখিনিয়ে প্ৰতিবাদ কৰিব। আৰু আমাৰ চাৰ্টিফিকেটত কোনো ধৰণৰ মানে 18 মাহ DLED বুলি কোনো ধৰণৰ উল্লেখ নাই। তাত 17 পৰা 19 মানে কি 2 ইয়াৰ্ছ হয় আমাৰ ডিপ্ল'মাখন, কিন্তু চৰকাৰে কি চন্দ্ৰ কৰিব 18 মাহ কৰিলে এইটো আমি অৱগত নহয়।
গতিকে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা অনুৰোধ যাতে নিউ অঞ্চলৰ পৰা ডিএলএড কৰা প্ৰাৰ্থীখিনি বৰ্তমান সময়ত এলপি ইউপিৰ এডভাৰটাইজমেণ্টত যাতে আবেদন কৰাৰ সুযোগ দিয়ে, নহ'লে মানে আমি অন্যথা আত্মজাত দিয়াৰ বাবে আৰু বেলেগ উপায় নাই। গতিকে আমি আমাৰ বৰ্তমান সময়ত অসমত নিউ অঞ্চলৰ ডিএলএড কৰা প্ৰাৰ্থীৰ মোটামুটি 1.5 লাখ আছে। গতিকে তাতে 70% অলৰেডি চাকৰি পাই গ'ল এলপি আৰু এমইত। গতিকে বৰ্তমান সময়ত যিখিনি বঞ্চিত হৈ আছে নিউ অঞ্চলৰ পৰা ডিএলএড কৰি, গতিকে সেইখিনি অনতি পলমে মানে বৰ্তমান সময়ত যিটো বিজ্ঞাপন সেইটোত মানে আবেদন কৰাৰ সুবিধা দিয়ে যেনে এইখিনি এটা অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, আপুনি চব পাৰিব, সকলো পাৰিব আপুনি। আপোনাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, আস্থা আছে। গতিকে আপুনি যিকোনো উপায়ে আমাক উদ্ধাৰ কৰক। আপোনাৰ নিজৰ ভাগিন হিচাপে লৈ, সন্তান হিচাপে লৈ, নিজৰ মানে সন্তান হিচাপে লৈ গোটেই মানে আমাৰ নিউজ ডিএলএড কৰা প্ৰাৰ্থীখিনিক যাতে এইবাৰ আবেদন কৰাৰ সুবিধা দিয়ে। কাৰণ আপোনালোকৰ তত্ত্বাৱধানতে আমি নিউজ ডিএলএড পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিছোঁ। গতিকে তাত আমাৰ ষ্টুডেণ্টখিনিৰ একো ভুল নাই। আপোনালোকে যেনেদৰে গাইডলাইন বান্ধিছে তেনেদৰে আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে বিনম্ৰ অনুৰোধ যাতে আমাৰ আবেদন কৰাৰ সুযোগ দিয়ে, নহ'লে আমি আত্মজাত দিয়াৰ বাহিৰে বেলেগ উপায় নাই।